অ বুৱাৰী কি কৰি আছা তুমি ইফালে আহাচোন মা কওকচোন আজি দুপৰীয়া সাজটো তুমি চুজি আছে ন আছে মা মই চুজিটোকে খাম নহ'ব আপুনি কাম এটা কৰক চুজিটোকে বনাব যাওকচোন মই চুজিটোকে খাম বুলি ভাবিছোঁ নালাগে চুজি নালাগে চুজিটো খায়ে থাকোঁ ক্ষীৰ ভাতকে বনোৱা পাৰিবা নহয় অঁ মই অলপ এইটো চাই লওঁ আৰু মূৰটো ঘূৰাই আছে অলপ মূৰটো ঘূৰাই আছে চকুটো বিষ উঠিছে তুমিয়ে কৰি লোৱাচোন আজি পাৰিবা নহয় ঠিক আছে হ'ব তো কৈ ল'লোঁ বনাব পাৰিম বুলি কিন্তু ক্ষীৰ ভাতটো কেনেকৈ বনাইছিলে বা মাকে সোধোঁ নেকি মাক সুধিলেও মায়ে ক'ব এইজনী বিয়া হৈ আহিছে ক্ষীৰ ভাতটোকো বনাব নাজানে মাকে সোধোঁ নেকি ফোন কৰি মাৰ ফোনটো দেখোন লগাই নাই বাইদেউকে ফোন কৰি লওঁ হেল্ল' কি খবৰ ভালেই ভাল কি কৰি আছা মই মানে হেৰিৰ কাৰণেহে ফোন কৰিছিলোঁ এই ক্ষীৰ ভাতটো কেনেকৈ বনাইছিলে হ'ব দে পিছত কথা পাতিম দে এইটোকে জানিবলৈ ফোন কৰিছিলোঁ হ'ব ঠিক আছে মা শুনচোন নবৌয়ে বোলে পায়স বনাব নাজানে মই তাকে শুনিছিলোঁ এতিয়া মানে তাৰ বাইদেউ নে কি চাৰিআলিত বিয়া হৈছে তাৰ বাইদেউক সুধিছিলে ফোন কৰি তাৰ মাক নাপালে বোলে তাকে বনাব নাজানে বোলে আপুনি সুধি চাওকচোন নবৌক মাতি পেলাই বুৱাৰী বুৱাৰী আহাচোন ইফালে আহা তুমি বোলে মাক ফোন কৰিছিলা মাক নাপালা বাইদেউক কৰিছিলোঁ মাক ফোন কৰিছিলোঁ মাক নাপালোঁ মানে সেইটো কাৰণে মই বাইদেউকে ফোন কৰি সুধিলোঁ ক্ষীৰ ভাতটো মানে কেনেকুৱা বনাইছিলে পাহৰিলোঁ আপোনাক সুধিম বুলি ভাবিছিলোঁ আপোনাৰ কি ক'ব বুলি আৰু মই নুসুধিলোঁ আপোনাক তুমি যদি ক্ষীৰটো বনাবলৈ নাজানা তেতিয়াহ'লে মোক সুধিব পাৰিলা হয় নহয় মই কৈ দিলোঁ হয় তোমাক মোৰ আজি মূৰ বিষটো আৰু চকু বিষৰ কাৰণেহে তোমাক বনাব দিলোঁ তুমি যদি নাজানো বুলি ক'লা হয় মই শিকাই দিলোঁ হয় নহয় ময়ো তোমাৰ মাৰ নিচিনাই হয় তুমি মোক নিজৰ মাৰ নিচিনাই ভাবিব পাৰা হ'ব দিয়া আৰু তই দেখোন কৈছিলি বৌয়ে তাৰ বাইদেউৰ লগত ফোনত কথা পাতি আছে তইতো নাজানো ক্ষীৰ বনাবলৈ ব'ল আজি তইও ক্ষীৰ বনাবি কিনো কৈ থাকে মইনো কিয় বনাব লাগে মই পিছত হ'লেও বনাম মই এতিয়া নবনাওঁ মই চিকি ঘৰত গোৱা হ'ল মূৰটো বাৰু অলপ ঘূৰোৱাটো কমিছে চকুটো বিষ হ'লেও হ'ব দিয়া ব'লা আজি মই তোমালোক দুজনকে শিকাই দিম আৰু এনেকৈ লোকৰ কথা লগাই ফুৰিবলৈ নালাগে দুইজনীয়ে শিকি ল'বি ব'ল এতিয়া ব'লক হেল্ল' গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মই ভাবিছোঁ ভালে পাইছে আপোনালোকে মই মানে মোৰ ফালৰ পৰা মোৰ মনে কয় যে নজনাবিলাক সেইটো নিজৰ মাটোতো মায়ে শিকাই দিবই আৰু এইটো ঘৰৰ মাকো মানে সুধি মেলি জানি লোৱাটো ভাল যিটো নাজানো সেইটো শিকাটো কোনো ডাঙৰ কথা নহয় ভাল শিকি ল'ব লাগে লাজ কৰিব নালাগে ভয় কৰিব নালাগে আফচোচ কৰিব নালাগে মোৰ ফালৰ পৰা এইটোৱে ভাবোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই